ভগৱান শ্ৰীকৃষ্ণৰ বাণী। যদি কোনো ঘটনাত মানুহ ভয়প্ৰাপ্ত হয়, তেনেহলে পৰাজয় হয়। আৰু যিজন চব হেৰাইও শান্ত থাকে, তেওঁ হ'ল বিজয়ী। সাগৰ হওক বা সংসাৰ, যি ধৰ্মৰ নৌকা প্ৰস্তুত কৰে, সি ঠিকেই পাৰ হৈ যায়। সময় কেতিয়াও মানুহৰ নিৰ্দেশত নচলে। মানুহক সময়ৰ নিৰ্দেশিত পথত চলিব লাগে। ধৰ্মক উপদেশ দিব পাৰি, কিন্তু নিৰ্দেশ দিব নোৱাৰি। সকলোকে নিজৰ ধৰ্ম নিজেই নিশ্চিত কৰিব লাগে। যি বস্তুৰ সহজতে ভাল কৰিব পাৰি, সেই বস্তুৰ প্ৰতি মানুহৰ মূল্যবোধ নাথাকে। চৰিত্ৰৰ পৰীক্ষা তেতিয়াই হয়, যেতিয়া কাৰোবাৰ লগত সম্পৰ্ক হয়। সুগন্ধি, দুৰ্গন্ধ আৰু মানুহৰ স্বভাৱ কোনো দিনেই লুকাই নাথাকে। যিসকল শত্ৰুৰ শত্ৰু হয়, তেওঁলোকৰ লগত বন্ধুত্ব কৰিব লাগে।